হলি হলি হেল্ল' গাইজ ৱেলকাম টু বেক টু মাই চন্দন চিকে ভাই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি ডাঙৰি আৰু আজি যাম মই ঘৰলৈ। আপোনালোকক আজি ভাল লাগি আছে মনটো, ঘৰলৈ যাম বহুত দিনৰ মূৰত। আজি হ'ল 8 দিন, আজি মিলাই সোমবাৰে আহিছিলোঁ গাইজ, আজি হ'ল 8 দিন। মই আৰু সোনকালে ঘৰ যাব পাৰোঁ, কিন্তু ইয়াত সত্ৰ চাব পাৰোঁ, চাব পাৰি। কিন্তু 2 দিন থাকিলোঁ, নহ'লেতো মই 6 দিনমানতে ঘৰ গৈ পাই যাওঁ। কিন্তু মই চাই ধুনীয়াকৈ মেলি চাই মেলি যাম বুলি আহিছোঁ, সেইকাৰণে চাই ল'লোঁ। সত্ৰ আপোনালোকে ভিডিঅ' চালেই চাগে অলৰেডি। আৰু আজি গৈ আছোঁ, তাই ভিডিঅ'টো শেষলৈকে চাই থাকক। মই কেনি হয় কেনি ঘৰ যাওঁগৈ। গাইছ ঠাণ্ডা বতৰ, ধুনীয়াকৈ গৈ থকা বতৰ গাইছ, মজাকৈ ময়ো গৈ আছোঁ। আৰু লাহে অলপ আগত গৈ পেলাই ফেৰী ঘাট পাম গাইছ, আপোনালোকক ফেৰী ঘাট দেখাইছোঁ অলপ। তেনেহ'লে গাইছ এইফিল্ডে আহিলে নহয়, সেই আগলৈ গুচি নাযাব গাইছ। যোনটো লেফ্ট চাইডেদি অকণমানিকৈ ৰাস্তা আছে গাইছ, এইটো লিখাই আছে কমলাবাৰী ঘাটলৈ বুলি, এইটো মাৰিব গাইছ। সেইটো গাইছ পূৰা ফুলিছে গৈছে। যাম ফেৰীঘাট এটা গৈ থাকিম আৰু এনেকৈ আহি পাই গ'লোঁ। টিকেট কৰি ল'লোঁ, কৰি লৈ এতিয়া গৈ থাকিম আৰু এইফালেদি। ষ্টাৰ্ট হৈ গ'ল এতিয়া। আহি পাইছোঁ আৰু গাইছ, অলপ আগত ঘাটটো আছে, তাত গ'লে কেমেৰা ফাটি যায় গাইছ। বেছিটো নাই, অলপ দূৰ আছে আৰু তাৰপিছতে ধুনীয়াকৈ ঘৰলৈ বুলি ৰাওনা। এই মজাকেইটা নামিম আৰু ধুনীয়াকৈ চাইকেল নমাই মেলি তাৰপিছত গৈ থাকিম আৰু সেইফালে তাকে ঘৰ গাইছে নিজৰ ঘৰলৈ আজি পুৰা এক্সাইটেড। আজি গাইছ পুৰা হোলী খেলি আছে গাইছ, মজা 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 মজা। আজি পুৰা হোলী খেলি আছে আৰু মোৰে দিন নাই আৰু গাইছ, চাইকেল চলাওঁতে আৰু যাব আৰু ঘৰৰ মাটি বান্ধি থাকিলে আৰু চাইকেল চলাই দিম আৰু লাগে পাবলৈ ল'লোঁ আৰু তাৰপৰা আৰু হোলী কি হোলী নাই ভালকৈ মজাকৈ হেপ্পী হোলী সকলোৰে কাৰণে হেপ্পী হোলী। মোৰ ভিডিঅ'টো কাইলৈ যাব। আজি পুৰা এক্সাইটেড গাইছ, মোৰ প্ৰথম এক্সপিৰিয়েঞ্চটো কমপ্লিট হ'ব গাইছ। আপোনালোকক ঘৰত গৈ মই কৈ আছোঁ গোটেই কিলোমিটাৰ মই কাইলৈ গৈ ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰে গাইছ যোৰহাট পাই গ'লোঁ বৰ্তমান। এতিয়া যোৰহাট ৰাস্তা, এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু
আমি আহি আছিলোঁ হ'লে গৈ থাকোঁ আৰু ঘৰলৈ সঁচাকৈ সেইটো চাই থাকক ভাল লাগে এই গাড়ী পাল্টি মাৰি দিলে গাইছ গাড়ী পাল্টি মাৰি দিলে গাইছ ৰাস্তাত আৰু এইবিলাক হৈ থাকে আৰু গাইছ কি কৰিব আৰু জীৱনটো সেইকাৰণে সাৱধানে চলিব লাগে গাইছ কেতিয়াবা নিজৰ এই গাড়ীখনো কেতিয়াবা পাল্টি মাৰি দিব গাইছ সেইকাৰণে সাৱধানে চলিব গাইছ ৰাস্তাত চলোতে সদায় ভাল ৰাস্তা ল'ব সেইকাৰণে বুজিলে গাইছ সেইকাৰণে বহুত ভাবি চিন্তি ৰাস্তাত ল'ব লাগে এই জীৱনৰ গাড়ীখনো কেতিয়াও পাল্টি নামাৰে গাইছ হেপী হলি বোকাহাটৰ মজাকৈ গোটেই ঠাইকেইটাক লগ পালোঁ সময়টো ক'ব জানে অঁ জানো সময়তে ক'ব সময়তে এতিয়া মই বোকাহাটত থাকিম মই অৰুণাচল গৈছিলোঁ মোৰ ঘৰ বোকাহাটতে বাই 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 হেপী হলি মজাকৈ এতিয়া হেপী হ'লে অলপ ফূৰ্তি আৰু এইবিলাক মৰম এইবিলাক ভাল লাগে এনেকৈ এইটো ভাল লাগিলে এইবিলাকে হ'ল মৰম গাইছ এনেকৈ মৰম পাই সেইকাৰণে ভাল লাগে বাই চাই থাকক ভিডিঅ'টো অলপ দূৰ আগতে পামগৈ আৰু দেৰগাঁও তাৰপিছতে আৰু নুমলীগড় তাৰপিছত বোকাখাট পাই যাম আৰু পূৰা আজি ৰ'দ দিছে গাইছ পূৰা ঘাম ওলাই গৈছে আজি পূৰা গম পাই গৈছোঁ গাইছ এনেকুৱা ৰ'দত চাইকেল চলালে কেনেকুৱা লাগে জানে গাইছ আপোনালোকে যোনে যোনে নতুনকৈ আহিছে গাইছ প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব প্লিজ নাই গাইছ বহুত কষ্ট কৰি বনোৱা হৈছে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইছ আৰু আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট এটা কৰিব গাইছ আহি পাই গ'লে দেৰগাঁও গাইছ राइड करने में तो एक लड़का ले लड़की लोग तेरे को बोलेगा ओ भाई इधर जा रहा है भाई ऐसे बोलेगा तो मेरा दिल में अलग ही फील हो जाता है भाई ये जाएगा ना तब अलग फील करेगा भाई वही है भाई जोश कुछ समझ नहीं आया लेकिन अच्छा लगा ঘৰ পাই গ'লোঁ বৰ্তমান এতিয়া ধুনীয়াকৈ গৈ থাকোঁ আৰু ঘৰ পাবলৈ আৰু বেছি দূৰ নাই আৰু তেনেহ'লে একেবাৰে বোকাহাটতে লগ পাই আছোঁ ভিডিঅ'টো চাই থাকক বোকাহাটত কি হয় বা কমপ্লিট ক'বলৈ গৈ আছে বোকাখাট পালে কমপ্লিট গাইজ পূৰা চন্দন কমপ্লিট কৰি দিলোঁ ভাল লাগিব গাইজ अरे कहना क्या चाहते हो ভিডিঅ'টো এইটো SBI বেংক হয় গাইজ বোকাখাট আহি পাই গ'লোঁ সঁচাকৈ নিজৰ ঠাই গাইজ বহুত মজা লাগিছে গাইজ মজাকৈ আৰু নিজৰ ঠাইত আহি পাই গ'লোঁ আৰু ধুনীয়াকৈ আহি পাই গ'লোঁ বোকাখাট গাইজ আৰু সকলোৱে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লগৰবোৰক শ্বেয়াৰ কৰিব প্লিজ আৰু ভিডিঅ'টো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাইলৈ ধামাকা ভিডিঅ' আহিছে মই ঘৰ গৈ আছোঁ ঘৰৰ ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম ধুনীয়াকৈ আজিলৈ দিছোঁ বাই নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ মোৰ বহুত আজি ভাল লাগিছে আজি আহিছোঁ 108 কিলোমিটাৰ গাইজ টাইমিংটো আপোনালোকক কাইলৈ কৈ আছোঁ আপোনালোকে চাই থাকিব কিমান দূৰ ইয়াৰে তেনেহ'লে কাইলৈ ভিডিঅ'টো চাব গাইজ মজা লাগিব সকলোৱে মৰম চেনেহ দিব ৰাস্তাত আজি যোৰহাটত বহুত মৰম দিছে গাইজ আপোনালোকো যাতে বহুত মৰম চেনেহ দি তাৰে আশীৰ্বাদ কৰিলোঁ আৰু মৰম চেনেহ দিলে মই যাতে আগবাঢ়ি যাব পাৰোঁ বাই